এই জীৱন যুঁজত আমি প্ৰত্যেকজনেই একোজন যুঁজাৰু। জন্মৰে পৰা আজিলৈকে আপুনি জীৱনত বহুত ঘাত প্ৰতিঘাত সুখ দুখৰ লগতে আপুনি জীৱনত সংগ্ৰাম কৰি এইখিনি অৱস্থা পাইছেহি। এই যুঁজ বাগৰৰ মাজতেই কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ খং উঠে। এজন জ্ঞানী মানুহৰো কেতিয়াবা খং উঠাটো স্বাভাৱিক, কিন্তু কেতিয়াবা এই খঙেই মানুহৰ মূৰৰ কামোৰণি হৈ পৰে। কাৰণ এই খং আৰু ৰাগৰ ফলতেই বহু ধৰণৰ ধ্বংস কাৰ্য আৰু বহু সম্পৰ্ক বিনষ্ট হৈ যাব পাৰে। কোনোবাই আত্মহত্যা কৰে, কাৰোবাৰ সম্পৰ্ক বিনষ্ট হৈ পৰে। কাৰণ কথাতে কোৱা যায়, খং নামে চণ্ডাল। নমস্কাৰ প্ৰিয় দৰ্শক, বিস্ময় ইউটিউব চেনেললৈ পুনৰ এবাৰ আপোনাক স্বাগতম। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে মানুহৰ খং উঠাৰ প্ৰধান কাৰণ হৈছে প্ৰত্যাশা। মানুহে সদায় আনৰ পৰা বা আত্মীয় স্বজনৰ পৰা আৰু এই জগতৰ পৰা বিভিন্ন পাৰ্থিৱ বস্তু প্ৰত্যাশা কৰে। নিজৰ মা দেউতাকেই হওক বা নিজৰ সন্তান অথবা নিজৰ কৰ্মক্ষেত্ৰত, নিজৰ স্বামী অথবা স্ত্ৰীৰ পৰাও মানুহে বহুত প্ৰত্যাশা ৰাখে। এই সকলোৱে ইজনে অন্যজনৰ ওপৰত কম বেছি পৰিমাণে প্ৰত্যাশা ৰখাটো সহজ প্ৰবৃত্তি। আৰু যেতিয়া সেই প্ৰত্যাশা নিজে বিচৰাৰ ধৰণে যদি পূৰণ নহয়, তেতিয়াই মানুহৰ খং উঠে। সেয়ে যদি ক্ৰোধ আৰু খং নিয়ন্ত্ৰণ কৰিব লাগে, তেনেহ'লে মানুহে নিজৰ প্ৰত্যাশাসমূহ নিজৰ সীমাৰ ভিতৰত ৰাখিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কোৱা দ্বিতীয়টি ক্ৰোধৰ কাৰণ হৈছে মানুহৰ অকৃতজ্ঞতা। মানুহে সদায় পাহৰি পেলায় যে তেওঁ এই জগতৰ পৰা কি পাইছে। মানুহে নিজৰ ওচৰ চুবুৰীয়াই কৰা সহায় সাৰথি আৰু উপকাৰ পাহৰি পেলায়। মানুহে সদায় তেওঁৰ কি কি অভাৱ আছে সেই বিষয়ত বেছি চিন্তাশীল হৈ থাকে, কিন্তু ঈশ্বৰ প্ৰদত্ত যিসমূহ আছে সেইবোৰত সদায় অকৃতজ্ঞ থাকে। আপুনি 2 ভৰিৰে ধুনীয়াকৈ খোজ কাঢ়িব পাৰিছে, 2 হাতেৰে কৰ্ম কৰিব পাৰিছে, মুখেৰে খাব পাৰিছে, চকুৰে দেখিছে, কিন্তু আপোনাৰ সম্পূৰ্ণ বিপৰীত বহু মানুহ এই পৃথিৱীত আছে। গতিকে আপোনাৰ তাতকৈ বেছি সুখ শান্তিৰ কথা কিবা আছেনে? কিন্তু এই অমূল্য বিষয়বোৰ মানুহে এক সৰু বিষয় বুলি অৱজ্ঞা কৰে আৰু ঈশ্বৰৰ ওচৰত কেতিয়াও কৃতজ্ঞতা প্ৰকাশ নকৰে। সেয়ে সদায় মন প্ৰসন্ন কৰি চলিব লাগে। মন প্ৰসন্ন হৈ থাকিলে মনত ক্ৰোধ আৰু খঙৰ বাবে অকণমানো ঠাই নাথাকে। খং আৰু ক্ৰোধৰ তৃতীয় কাৰণ হৈছে মানুহৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। কোনোবাই অন্যায় কৰা দেখিলে আপোনাৰ ক্ৰোধ আৰু খং বহি প্ৰকাশ হোৱাটো স্বাভাৱিক, কিন্তু সেই সময়ত যদি আপুনি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া কৰে, তেতিয়াহ'লে সমস্যা দুগুণহে হৈ পৰিব। সেয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ভাবি চিন্তি চাই সিদ্ধান্ত গ্ৰহণ কৰাটো দৰকাৰী। আৰু যদি সেয়া কৰিবলৈ আপুনি অসমৰ্থ হয়, তেন্তে কিছু সময়ৰ বাবে সেই স্থান পৰিত্যাগ কৰাটো উচিত। চতুৰ্থ বিষয় হৈছে বেছিকৈ ক্ৰোধগ্ৰস্ত হৈ পৰিলে সেই ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ যদি সম্ভৱ, সেই ক্ৰোধৰ কাৰণৰ পৰা নিজকে অন্যমনস্ক কৰা। গৱেষণাত প্ৰকাশ পাইছে যে যদি আপোনাৰ অত্যাধিক খং উঠে আৰু সেই খং যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হয়, তেতিয়া মানুহে খুব কমেও 5 মিনিটৰ বাবে দীঘলকৈ উশাহ নিশাহ লোৱাটো উচিত। নাইবা অলপ সময়ৰ বাবে চলা ফুৰা কৰা আদি কাৰ্যই খং বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আনে। ক্ৰোধ বা খঙক নিয়ন্ত্ৰণ কৰিবলৈ দিনৰ অতি কমেও 2 মিনিট সময় ধ্যান কৰাটো উচিত। প্ৰথমে 2-3 মিনিট ধ্যান কৰি লাহে লাহে সেই সময় বঢ়াই গৈ থাকিলে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ হোৱাৰ উপৰিও ধৈৰ্য, বুদ্ধিমত্তা আৰু চিন্তাশক্তি প্ৰবল হৈ পৰে, আৰু তাৰ লগে লগে মানুহৰ স্মৃতিশক্তিৰো বিকাশ ঘটে। অনিয়ন্ত্ৰিত ক্ৰোধ বা খং কোনো সম্পৰ্কৰ বাবেই যে বেয়া, অকল সেয়া নহয়। এই ক্ৰোধে নিজৰ শৰীৰ আৰু মনত বহুত কুপ্ৰভাৱ পেলায়, কিন্তু বুদ্ধিমানজনে নিজৰ খং নিয়ন্ত্ৰণ কৰি বহুত ডাঙৰ কাম অতি সাধাৰণভাৱে কৰি পেলাব পাৰে। আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।